গাইজ সকলোকে স্বাগতম মই পাইম ভাই আনটা ভিডিঅ'লৈকে তো আমি বৰ্তমান শৰাইঘাট দলং পামহি এতিয়া বৰ্তমান আমি আহি আছোঁ আপোনাৰ নলবাৰী ছাইডৰ পৰা আহি আছোঁ য'ত নেকি নলবাৰী গৈছিলোঁ নলবাৰী পাৰ হৈ গৈছিলোঁ তো দুপৰী ছাইডলৈকে পাইছিলোঁগৈ তো ইয়াৰ পৰা আমি আহি আছোঁগৈ আহি গৈ থাকি আপোনালোকক এয়া ভিউটো দেখাই আছোঁ শৰাইঘাট দলং নোপোৱাৰ আগতে এয়া ভিউ চাওক কেনেকুৱা মজা ভিউ তথাপি আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে ভাল লাগে যদি শ্বেয়াৰ কৰিব তো এশলৈকে চাওক মোৰ ভিডিঅ'টো আপোনালোকক শৰাইঘাট দলং ভালদৰে দেখাম তো বেছি টাইম নালাগে আৰু শৰাইঘাট দলং পামহি আমি আপোনালোকক ভালদৰে শৰাইঘাট দলংখনৰ সম্পূৰ্ণ ভিডিঅ' দেখাম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে খালি এয়া মোৰ বেলেগো যাব হৈছে খালি আপোনালোকে চাই থাকক মই দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শৰাইঘাট দলং কেনেকুৱা কিন্তু জেগাবিলাক চাবলগীয়া জেগা আৰু দেই মানে মই ক'লোঁ আৰু মানে ইয়াৰ পৰা যাবলৈ মন নাইকিয়া হৈছে মোৰ মানে কি ক'ম তো মানে কি জেগা নাম নাজানো আৰু কিন্তু শৰাইঘাট দলং পামহি আৰু বেছি দূৰ নাই শৰাইঘাট দলং ওচৰ লাগিছে আৰু মানে ফাইনেলি গাইজ আমি শৰাইঘাট দলং পালোঁহি আমি অকণমান ইয়াতে বাইকখন ৰখাই ৰেষ্ট লৈ ল'ম গাইজ এতিয়া আমি আছোঁ শৰাইঘাট দলং আপোনালোকে শুনিছে তো শৰাইঘাট দলঙৰ আমি কাষতে আছোঁ এয়া দেখিছে মোৰ দাদা মানে লগত দুটাই আহি আছোঁ আমি তো আমি এতিয়া যাম শৰাইঘাট দলঙেৰ ওপৰেদি এনেকৈ পাৰ হৈ যাম তো এইখিনি ৰাস্তাই এনেকৈ আগবাঢ়ি যাম তো দেখিছে আমি বহুত লং জাৰ্ণি কৰিছোঁ ভাগৰ লাগিছে চাগে ন ভৰি চৰি নচলা হৈ গৈছে আৰু আমাৰ কি কৰিম উপায় নাই আৰু মাজে মাজে পানী খাইছোঁ চাহ খাইছোঁ আৰু সেইটোৱে আৰু মানে 600 কিলোমিটাৰ চলাইছোঁ নন ষ্টপ সেইজনে নন ষ্টপ 600 কিলোমিটাৰ ৰাতিপুৱাৰ পৰা তো ড্ৰাইভ কৰি আছে মানে এতিয়ালৈকে বৰ্তমান মই পাছত বহি আছোঁ মোক ভৰি কাম নকৰা হৈছে পিছত বহি থাকে তো তথাপিও মানে পাৰিছে মোৰ বহুত পাৰিছে মানে ভাবিবলগীয়া কথা 600 কিলোমিটাৰ চলোৱাটো কম কথা নেকি আপোনালোকে ভাবি চাওক তো তথাপিও আপোনালোকৰ কাৰণে সেইখিনি কষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো মোক সেইটো লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো চাই থাকক ভিডিঅ'টো আকৌ এবাৰ মই অকণমান ভিউটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মানে য'ত নেকি আমাৰ নলবাৰী ছাইডৰ পৰা আহি প্ৰথম শৰাইঘাট দলঙৰ প্ৰথম মূৰটো মানে প্ৰথম উঠি যাওঁ মানে শৰাইঘাট দলং নুঠাৰ আগতে ইয়াতে মানে কিছুমান মানুহবিলাক ৰখি লয় প্ৰায় মানুহ ইয়াতে ৰখি অলপ ৰেষ্ট লয় ইয়াতে অকণমান ভিউকেইটা অকণমান দেখাই দিছোঁ তো এয়া আছে লগতে মই ভাল ভিউ এটা পাইছোঁ তো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিছোঁ অলপ দূৰত আছে তথাপি জুম কৰি দেখাই দিছোঁ এয়া হ'ল আমাৰ বেডমিণ্টন গুৱাহাটীত নতুনকৈ এইটো প্ৰতিষ্ঠা কৰা হৈছিলে এইকেইদিনতে আপোনালোকক দেখাই দিছোঁ এয়া চাওক বেডমিণ্টন য'ত নেকি ষ্টেডিয়াম আছিলে আপোনালোকে শুনিছে নিউজে চুইছে পাইছে আপোনালোকে শুনিছে যদি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰি চাওক তো ভিউটো মোৰ বেছি ভাল লাগিছে আপোনালোকেও কমেণ্ট কৰক ভিউটো কেনেকুৱা লাগিছে মই অকণমান জুম কৰি দেখাই দিছোঁ এয়া চাওক কেনেকুৱা মজা ভিউ এটা আছে কিন্তু মই ভিতৰত গৈ আপোনালোকক দেখাব পৰা নাই আৰু ভাল লাগিলে হয় চাগে গাইজ আমি এতিয়া শৰাইঘাট দলঙলৈ উঠি গৈ আছোঁ মানে এই অকণমান আমি ইয়াতে ৰেষ্ট লৈছিলোঁ উঠি গৈ আছোঁ চাওক শৰাইঘাটটো হেৰি কৰিছিলে
গাইছ আপোনালোকে চালে শৰাইঘাট দলঙত কেনেকুৱা লাগিলে এয়া বেকগ্ৰাউণ্ডত আপোনালোকে দেখি আছে তো শৰাইঘাট দলং এই জাষ্ট পাৰ হৈছোঁ কেনেকুৱা লাগিছে বাৰু গাইজ সৰু এটা ভিডিঅ' আছিল শৰাইঘাট দলঙৰ সেইটোৱে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইমান এটা সামৰণি কৰিব বিচাৰিছোঁ তো আপোনালোকে লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব নেক্সট আপোনালোকে এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকক দি থাকিব